মমতা লাইভ টিডেৰ সকলো দৰ্শকক নমস্কাৰ জনাই বিটিআৰ অঞ্চলৰ যিমান অপ্ৰাদেশিকৃত শিক্ষা প্ৰতিষ্ঠানত কৰ্মৰত শিক্ষাগুৰু আছে সকলোৰে বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। তাৰ আগতে মমতা লাইভ টিডেৰ যদি আপুনি প্ৰথম দৰ্শক হৈ থাকে তেনেহ'লে আপুনি ইউটিউবত ভিডিঅ'খন চাই থাকিলে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি অল বটনটো প্ৰেছ কৰিব আৰু যদি আপুনি ফেচবুক পেজত দেখি থাকে তেনেহ'লে আপুনি আমাৰ ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব। যোৱা 21 জুলাই 2023 ইং তাৰিখত লেটাৰ নাম্বাৰ DE/BTC মিটিং/268/PT1 2023/13 Subject Physical Verification of Venture School for Provincialization under Clause 6.3 of Bodo Accord 2020 on need base. Refer number 1 Gov letter number E26342 dated 12/1/2023. Refer number 2 Gov letter number NCF number 25342 dated 03/06/2023. উক্ত পত্ৰযোগে বিটিআৰ অঞ্চলৰ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ বাবে শিক্ষা খণ্ড উন্নয়ন আৰু জিলা শিক্ষা বিভাগৰ তত্ত্বাৱধানত বিদ্যালয় আৰু শিক্ষক কৰ্মচাৰীসকলৰ তথ্য সংগ্ৰহ কৰিছিল। কিন্তু প্ৰতিখন শিক্ষা প্ৰতিষ্ঠানত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকৰণৰ বাবে তথ্য সংগ্ৰহৰ ব্যৱস্থা নাছিল। চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰি অল বিটিআৰ ভেঞ্চাৰ এলিমেণ্টেৰী টিচাৰ এছ'চিয়েশ্যনৰ নেতৃত্ববৰ্গই চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকৰণৰ কাৰণে যোৱা 28/7/2023 ইং তাৰিখ অল বিটিআৰ ভেঞ্চাৰ এলিমেণ্টেৰী টিচাৰ এছ'চিয়েশ্যনৰ আৰু বিটিআৰ শিক্ষা সঞ্চালকৰ এক বৈঠকৰ পিছত পুনৰ বিটিআৰৰ অপ্ৰাদেশিকৃত শিক্ষা প্ৰতিষ্ঠানত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদ প্ৰাদেশিকৰণৰ বাবে নিৰ্দেশ দিয়ে। উচ্চ প্ৰাথমিক বিদ্যালয়সমূহৰ ক্ষেত্ৰত B3, হাইস্কুলৰ ক্ষেত্ৰত C3 আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰত D3 প্ৰফৰ্মা জিলা শিক্ষা বিভাগৰ হাতত অহা 4/8/2023 ইংৰ আগত জমা দিয়াৰ অন্তিম তাৰিখ ধাৰ্য কৰিছে। বিটিআৰ অঞ্চলত ইতিপূৰ্বে শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকৰণৰ কাৰণে A1, A2, B1, B2, C1, C2, D1, D2 ফৰ্মখন ফিল-আপ কৰি জমা কৰা হৈছিল। এতিয়া চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত ইউপিৰ ক্ষেত্ৰত B3, হাইস্কুলৰ ক্ষেত্ৰত C3 আৰু হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত D3 ফৰ্মেটখন পূৰণ কৰি অনতিপলমে জিলা পৰ্যায়ৰ শিক্ষা বিভাগৰ হাতলৈ 4 আগষ্টৰ আগতে জমা দিয়াৰ অন্তিম তাৰিখ ধাৰ্য কৰিছে। বৰ্তমান চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদ পূৰণ কৰাৰ কাৰণে যি প্ৰক্ৰিয়া চলি আছে ক্ষীপ্ৰতাৰে এই প্ৰক্ৰিয়া শেষ কৰাৰ লগে লগে ডিচেম্বৰৰ ভিতৰত এটা শিক্ষকসকলে ভাল খবৰ পাব বুলি এই কথা সদৰি কৰিছে শিক্ষা প্ৰতিষ্ঠানৰ কৰ্মৰত শিক্ষাগুৰুসকলত অল বিটিআৰ ভেঞ্চাৰ এলিমেণ্টেৰী টিচাৰ এছ'চিয়েশ্যনৰ নেতৃত্ববৰ্গই। আকৌ এবাৰ জনাব বিচাৰিছোঁ, বিটিআৰ অঞ্চলৰ অপ্ৰাদেশিকৃত শিক্ষা প্ৰতিষ্ঠানসমূহ প্ৰাদেশিকৰণৰ কাৰণে যি প্ৰক্ৰিয়া চলিছে প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে চলিছে আৰু এই প্ৰক্ৰিয়াৰ মাজতে অলপ বিসংগতি ৰৈ গৈছে, যিটো হৈছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ প্ৰথম অৱস্থাত প্ৰাদেশিকৰণৰ কাৰণে কোনো ধৰণৰ প্ৰফৰ্মাত জাগা নাছিল আৰু ব্যৱস্থা নাছিল। কিন্তু যোৱা 28 তাৰিখে শিক্ষা বিভাগৰ সঞ্চালকৰ লগত যেতিয়া সাক্ষাৎকাৰ হৈছিল, সাক্ষাতৰ সময়ত আলোচনা মৰ্মে পুনৰাই চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকৰণৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ হৈছে।